আছোঁ। আচ্ছা, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। নমস্কাৰ, মই ৰিন্দে মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো কি হ'ব গৈ আছে আপোনালোকে গমেই পাইছে। তো আজি মোৰ জুৱেলাৰী কালেকশ্যন আপোনালোকক দেখাম। তো এতিয়া মই এনেই চিম্পুল এটা জুৱেলাৰী পিন্ধি আছোঁ এইটো ফোনত। বাকী আপোনালোকক দেখাই আছোঁ এটা এটাকৈ। কোনটো বেছি ভাল লাগে আপোনালোকে মোক কমেণ্ট বক্সত জনাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি মোৰ ট্ৰেডিশ্যনেল ড্ৰেছৰ লগত মানে মেখেলা চাদৰ বা এইবিলাকৰ লগতে মিলা কুৰ্তি বিচাৰিয়ে নাপালোঁ পিন্ধিবলৈ। জানে এইটো ছোৱালী মানুহৰ এইবিলাকেই আৰু। এতিয়া মোৰ মায়ে যদি মোৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে ক'ব, অঁ তোক ইমান বস্তু কিনি দিছোঁ, তোৰ পিন্ধিবলৈ নাই। তো সেইটো স্কিপ কৰিলোঁ। তো মই এইকেইটা বক্স খুলি লৈছোঁ ইয়াতে। এইটো ধুনীয়া বাঁহৰ বক্স ফ্ৰেণ্ডসকলে মোক গিফ্ট দিছিলে। তো এইটো বক্স এটা আৰু ইয়াত এটা। তো প্ৰথমে মই ইয়াৰিংছবোৰ দেখাই ল'ম আপোনালোকক। তো বলক এতিয়া ফাৰ্ষ্ট মই আপোনালোকক ইয়াৰিংছবোৰ দেখাম। তো ইয়াৰিংছৰ মোৰ ঝুমকা বহুত প্ৰিয়। মই বেছিভাগ ঝুমকাই কিনো। হয়তো আপোনালোকৰো প্ৰিয় হ'ব পাৰে। তো এইযোৰ মই আপোনালোকক পিন্ধি দেখাই আছোঁ। তো প্ৰথমে এইযোৰ চাই লওঁ। বহুত ধুনীয়া লাগে মোৰ এইযোৰ হৈ গ'ল। এতিয়া মই আৰু এইযোৰ দেখাই আছোঁ। এইযোৰ মই কামাখ্যা মন্দিৰৰ পৰা আনিছিলোঁ। এইযোৰ মই অফলাইন আনা দেই, অনলাইন নহয়। যিবিলাকৰ অনলাইন হয় মই অনলাইন পাৰ্চেছ কৰিছোঁ, সেইবিলাকৰ মই লিংক আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দি দিম। এইযোৰ মই কামাখ্যা মন্দিৰ যাওঁতে আনিছিলোঁ, ব্লেকত। এইযোৰ মই এতিয়া পিন্ধি দেখাই আছোঁ আপোনাক। পিন্ধি ৰেডি। ধুনীয়া হয় দেখিবলৈ। এইযোৰ হৈ গ'ল। এতিয়া মই আকৌ এযোৰ ঝুমকি দেখাম। এইযোৰ আছে আপোনাৰ চিলভাৰত, কিন্তু তলত ধুনীয়া গুটি গুটি আছে। মানে যিকোনো ড্ৰেছৰ লগত, যিকোনো কালাৰৰ ড্ৰেছৰ লগত মেটচ হৈ যায় এইযোৰ। তলত ইয়াৰ তলত মাল্টি কালাৰ আছেতো, তো এইটো আপোনাৰ যিকোনো কালাৰৰ কাপোৰৰ লগত মেটচ হৈ যায়। তো এইযোৰো মই পিন্ধি দেখাই আছোঁ আপোনালোকক। এইযোৰ ধুনীয়া হয়। এইযোৰো সৰু আপোনালোকে কুৰ্তি বা মেখেলা চাদৰ যিকোনো লগতে মেটচ হৈ যাব। মাল্টি কালাৰ আছে তলত, চবৰ লগত আহি যাব এইটো। এইবাৰ আৰু এযোৰ দেখাই আছোঁ। এনেকুৱা সৰুৱে হয়। মই সৰু ফুলিবিলাক বেছিকৈ কিনো, কাৰণ সৰুবিলাক কিনিলে হেভিবোৰ আমি হেভি কাপোৰৰ লগতে বেছিকৈ পিন্ধা হয়। কিন্তু এনেকুৱা সৰু ঝুমকা টাইপ কিনিলে যিকোনো ড্ৰেছৰ লগতে ধুনীয়াকৈ মেটচ হৈ যায়। আপোনালোকে চাই লওক। এইযোৰ ব্লু কালাৰত, ধুনীয়া। এইযোৰো মই পিন্ধি দেখাই আছোঁ আপোনালোকক। এইযোৰো পিন্ধি ল'লোঁ। একেবাৰে সৰু। এইযোৰ হৈ গ'ল। এতিয়া আৰু ঝুমকি মোৰ বেলেগ নাই, এইকেইযোৰে ঝুমকি। এইবাৰ মই এনেই চিম্পুল দেখাম। এইটো এটা, এইটো ধুনীয়া। এইটো এনেকৈ ধুনীয়া ঝুমকি টাইপ এনেকৈ আছে তলত। এইটো যিকোনো ড্ৰেছৰ লগতে পিন্ধিব পাৰি, ধুনীয়াকৈ মিলি যায়। মই এবাৰ পিন্ধি দেখাই আছোঁ। এইটো মই পিন্ধি দিলোঁ। এনেকুৱা চাগে বহুতৰ আছে, মই বহুতক দেখিছোঁ এনেকুৱা পিন্ধা। এইটো মই অনলাইন পাৰ্চেছ কৰিছোঁ, ইয়াৰ বাৰু লিংকটো মই দি দিম।
ধুনীয়া হয় আৰু বহুত লাইট হয়, পিন্ধিব বহুত কমফৰ্টেবল। এইযোৰৰ লগত মই আৰু এযোৰ লৈছিলোঁ, কম্বো পেকত পাইছিলোঁ। আই থিংক মই সেইযোৰ ঘৰত এৰিছোঁ দেই, এতিয়া মই বিচাৰি পোৱা নাই। তো এইযোৰ হৈ গ'ল। এইযোৰ মই হেণ্ডমেড আনিছিলোঁ, অৰ্ডাৰ কৰি ধুনীয়াকৈ বনাই দিছিলে মোক দীপশিখাই। একদম লাইট ৱেইট, ধুনীয়া। মই পিন্ধি এইযোৰ হেণ্ডমেড হয়। যদি আপোনালোকে বনাব বিচাৰে বনাব পাৰিব। মই ডেছক্ৰিপশ্যনত তাইৰ ইনষ্টাগ্ৰাম আইডিৰ লিংকটো দি দিম। তাইৰ পৰা মই আৰু এটা ছেট অৰ্ডাৰ কৰিছোঁ, সেইটো মই দেখাই আছোঁ। তো মোৰ জুৱেলাৰী চিম্পুল আছিল এইখিনি, আৰু এনেকুৱা দুইযোৰমান আছে, সেইটো মই পিন্ধি নেদেখাওঁ বাৰু, এনে দেখাই দিওঁ। এইটো এটা আছে জিন্স পেণ্টৰ লগত পিন্ধিব পৰাকৈ বা যিকোনো টপ চপৰ লগত। এইটো যিকোনো ড্ৰেছৰ লগতে পিন্ধিলেও ভাল লাগে, কাৰণ সেইটো যি ড্ৰেছ পিন্ধে এইটোত মানে ৰিফ্লেক্ট হৈ যায়, আৰু কালাৰটো মানে বেলেগ দেখি। তো এইটো এটা আছে সৰু চিম্পুল, সেইবিলাক বহুত কাপোৰৰ লগতে মেটচ হয়। এইযোৰ যিটো ব্লেক কালাৰ, এইটো এটা ষ্টনৰ, এইটো একদম সৰু আৰু একদম মই ফাৰ্ষ্ট এইটো কিনিছিলোঁ দেই। তো এইকেইটা আছে মোৰ একদম সৰু চিম্পুলো আছে। এইটো চিম্পুল, এইটো সিদিনাখনে মই ফেঞ্চিৰ পৰা আনিছোঁ, আপোনালোকক ভিডিঅ'ত দেখাইছোঁৱে। 10 টকাত আনিছোঁ এইযোৰ। আছে মেটেলৰ এইটো এটা। মই বেছি হেভি জুৱেলাৰীবিলাক পিন্ধিব নোৱাৰোঁ, সেইকাৰণে একদম চিম্পুল জুৱেলাৰীবিলাকে কিনো। এইটো এটা আছে এইটো একদম চিম্পুল। কাণফুলি হৈ গ'ল দেখুওৱা। এতিয়া দেখাম মই গলত পিন্ধা এইটো এটা ধুনীয়া ষ্ট'ন ৱৰ্ক চেইন, আৰু বাহিৰত এইটো হুক আছে, যিমান দূৰত লাগে এইটো লগাই ল'ব পাৰিব। মই পিন্ধি দেখাই আছোঁ। এইটো কাপোৰৰ লগত ধুনীয়াকৈ মেটচ হৈ গৈছে, নীলা। মই দেখাম এইটো মোক মায়ে আনি দিছিলে, কিবা মেলা চাব যাওঁতে এনেকৈ আনি দিছিলে। মই হুকটো হেৰাই পেলাইছোঁ। এইটো তোমাৰ এটা কিটিপ আছে, এইটো লৈ কিনে মই এনেকৈ পিন্ধোঁ, আৰু এইটো মই দেখাই আছোঁ পিন্ধি। এইটো ধুনীয়াকৈ যিকোনো ড্ৰেছৰ লগতে মেটচ হৈ যায়। এইটো হৈ গ'ল। এতিয়া এইটো দেখাম। এইটো হেণ্ডমেড হয়, মোৰ লগৰ এজনীক মই বনাব দিছিলোঁ। মই পিন্ধি দেখাই আছোঁ। এইটো পিন্ধি হৈ গ'ল মোৰ। এইটো তাই হেণ্ডমেড বনাই দিছিলে। এইবাৰ মই এটা নিজে অৰ্ডাৰ কৰি বনোৱা পাৰ্চেছ, মানে হেণ্ডমেডেই হয়। এইটো দেখাই আছোঁ। এইটো মই পিন্ধিছোঁ আগতে, যদি মোৰ ভিডিঅ' চাইছে তেতিয়াহ'লে নিশ্চয় দেখিছে। এইটো যিটো এটা ইয়াৰিং বনোৱা বুলি যে ক'লোঁ যে, তাইয়ে মোক বনাই দিছিলে। এইটো ধুনীয়াকৈ একো কৰিব নালাগে, এইটো জাষ্ট এনেকৈ সোমাই দিলেই হ'ল। তাৰপিছত কাণফুলিও আছে, ধুনীয়া মৰম লগা কাণফুলি। মই পিন্ধি লৈছোঁ। এইযোৰ মই এটা ড্ৰেছৰ লগত মানে মেখেলা চাদৰৰ লগতে আৰু মিলাকৈ অৰ্ডাৰ কৰিছিলোঁ। মই আপোনালোকক ফটো স্ক্ৰীণত দি দিম। তো এনেকৈ এইযোৰ বনাইছোঁ, ধুনীয়া। তাই হাতেৰে বনাইছে, ধুনীয়া ৱৰ্ক কৰিছে, এইটো ওলাই নাযায় কেতিয়াও। এতিয়া মই এইটো দেখাম। এইটো মোৰ লাষ্ট আৰু বেছি নাই দেখাব। এইটো একদম গলত লাগি থকা। এইটো মই এটা চুৰিদাৰ ছেটৰ লগত পিন্ধাৰ কাৰণে অৰ্ডাৰ কৰিছিলোঁ। মই দেখাই আছোঁ পিন্ধাই। এইটো মই অনলাইন পাৰ্চেছ কৰিছিলোঁ হা। এইটো মই লিংকটো আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম। এইটোৰ লগত এযোৰ কাণফুলিও আহিছিল, কপাল আহিছিল। এইযোৰ হৈছে কাণফুলি। নেকলেছ, ইয়াৰ লগত মোক এডাল এনেকৈ কপাল।
মই অনলাইন পাৰ্চেছ কৰিছিলোঁ, ইয়াৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। এইটো এটা মই অফলাইনে লোৱা আছিলে, নেকলেছ টাইপৰ, চিম্পুল এনেকৈ, সেইকাৰণে লৈছিলোঁ। সেয়া দেখিলোঁ কাণফুলিটো সৰু আছিলে, একদম সৰু কাণফুলিটো, মানে এনেকুৱা পেণ্ডেণ্ট নামেৰে। এইটো বাৰু মোক গিফ্ট আহিছিল বাৰ্থডেত। এইটো এটা মই প্ৰায়ে পিন্ধোৱে, মোৰ বহুত ফটো, ইনষ্টাগ্ৰাম ফটো আৰু ফেচবুক ফটোত এইবিলাকটো দেখিবই, মই পিন্ধি থাকোঁ। এইটো বনাব বিচাৰিলে মোৰ লগত কণ্টেক্ট কৰিব পাৰিব। লাষ্ট এইটো এটা মোক মায়ে আনি দিছিলে, এইটো চেন্নাইৰ পৰা আনিছিলে মায়ে। এইটো এটা চিম্পুল আৰু এইটো মোৰ বাৰ বিয়াত, পেহীহঁতৰ বাৰ বিয়াত মই কিনিছিলোঁ। এইটো সৰু, এইটো আৰু এটা মই কিছুদিন আগত কিনিছোঁ। এইটো অকণমান ডাঙৰ, সেইটোতকৈ এইটো অকণমান সৰু। এই দুটা মোৰ ৰিংছ কালেকশ্যন আৰু। তো আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু কোনটো ছেট বেছি ভাল লাগিছে বা কোনযোৰ জুৱেলাৰী মানে ইয়াৰিংছ ভাল লাগিছে মোক কমেণ্ট বক্সত জনাব। আৰু পুনৰ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই।